এই টিভিটোত চাব লগা দেখোন একোৱেই নাই এই সেইটো এটা কথা ৰাতিপুৱানো কিনো দিব টিভিত ৰ আমাৰ ৰাহুলক কল কৰি চাও কিবা কৰি আছে সি হেল্ল' ৰাহুল কি কৰি আছা এনেই আছো তই কি কৰি আছা কি কম টিভিটোতো একো নাই ইমান বৰিং লাগছে বাহিৰত ওলাই আহে অলপ লগ কৰোৱা যাই আছো দে মই তোক কলেই কৰিব খুজিছিলো তই কল কৰি দিলি ভালেই হ'ল একেলগে হিমাংশুকো কল কৰি লৈ হ'ব না হ'ব দে দে বাৰু তই আহি থাক মই হিমাংশুক লৈ যাই আছো দে বাৰু এতিয়া ওলাই যাই থাকো চাওচোন এতিয়া লাগি প্ৰজ্ঞান আহি পোৱা নাই মোকে কল কৰি মাতিছি এতিয়া সি আগতে আহি নাপায় আহি পাবতো জাষ্ট আহি পালোহে আমি চা আহি পালাগে কি প্ৰজ্ঞান ঘৰত বোলে বৰ হৈ আছে সেইকাৰণে আমাক মাতি আনিছে সঁচাই এই টিভিডালতো আকৌ নাই কিনো কৰি থাকিম সেইকাৰণে ৰাহুলক কল কৰিলো আৰু তোকো কল কৰি আহিব দিলো ঠিকে কৈছে দে মই ঘৰত এনেই আছো ৰাহুলে কিয় খং কৰি আছে তোক আৰু কোনে মাৰিলাক বাটত কি ইমান টাইম হেঁচি ৰখি ৰাখিলো তই এতিয়াক লাগি আহি পোৱা নাই তোৰ ওপৰতে খং উঠছি কি ক ইমান টাইমে হেঁচি যে মই হিমাংশুৰ লগত কথা পাতিলো তই কি মোৰ ওপৰত খঙে কৰি আছিলি মানে তই আগতে কল কৰছি নাই তই আগতে আহিব লাগবো কি কলি ইটো আৰু কেনেকুৱা কথা অখাত নেকি তই কি অখাতে কাক অখাত বুলি কৈছে তোক কৈছো তোক বাৰু বুজি পালে এটা কথা তই যি কৈ আছা মই দেৰিকে আছো কিমান টাইমে হেঁচি ৰখি আছা মোক কচোন 1 মিনিট হেঁচি ৰখি আছো কি কলি তই 1 মিনিট গোবাৰ দেখছে না গোবাৰ মুখত মাৰিম দম আছে যদি মাৰচোন অশান্তি কৰা তোৰ সদায় কাজিয়া লাগি থাকে বৰ নকৰ ঘৰতো বৰ হৈ আছো অলপ ভাল ভাল কথা কওক মই নেকি সিয়ে মই নকত কি কৰিলো সিয়ে কাজিয়া থৌ দে ঘৰত গুচি যাম কিন্তু দে ঠাণ্ডা হৈছো দে মানছো দে ময়ো ঠাণ্ডা হৈছো বাৰু এতিয়া খবৰ পাতি মানছো সিগিলা বাদ দে আজি খ্ৰীষ্টমাছ জানা নাই জানো সেইকাৰণেতো আজি বন্ধ মই খ্ৰীষ্টমাছ শুনিছোৱে কিন্তু আজিলৈকে দেখা নাই কেনেকুৱাকে চেলিব্ৰেট কৰে ন মানে কেনেকুৱা আমাৰ দৰে নেকি মেলা আজি হয় তেনেকুৱাই ক'ব গ'লে কিন্তু আমাৰ দৰে সেনেকুৱা ডাঙৰ মেলা নহয় মানে ৱৰ্ল্ডত হয় মানে বেলেগ কাণ্ট্ৰিত হয় কিন্তু আমাৰ ইণ্ডিয়াত ইমান নহয় হয় নেকি সেই বোলো একবাৰ চাবা যাবা মন আছিলে আজি গধূলি ওলাবি আমাৰ ইয়াতো হয়তো সৰু সুৰাকে কি ক হয় নেকি হয়তো ঠিক আছে আজি গধূলি এটা ভাল প্লেনিঙে হ'ল আমি গোটেইকেইটাই একেলগে ওলাম ভালে হ'ব দে অলপ মাইণ্ডটো ফ্ৰেছ হ'ব নাই কি ক ঠিকে কৈছা এনেও ঘৰত ইমান বৰ ঠিক আছে গধূলি 5টা বজাত লগ পাম দে হ'ব দে ওলাই আহিম বল এতিয়া ঘৰত গৈ থাকো বল দে ঠিকে আছে দে বাপৰে বাপ কি টুকুৰা বিয়ে সেইকাৰণে মোৰ খ্ৰীষ্টমাছ ভাল লাগে তোৰ চকু নে কি এইটো ইমান দূৰৰ পৰাই দেখা পাইছে আচ্ছা পিছফালৰ আপা মহক দেখা নাই আপাক কোনে চাই কি টুকুৰা ছোৱালী এনেকুৱা হয় নেকি সকলোৱে নাচি থাকে আৰু এইফালে কি ধুনীয়া লাইটিং কৰিছে ক'ব গ'লে দিৱালীৰ দৰে আৰু তেনেকুৱাইতো আমি যেনেকৈ ঘৰে লাইট জ্বলাও সিহঁতে এনেকুৱাকে ধুনীয়াকে ষ্টাৰ লগাই আৰু সেই ট্ৰিডালত লাইট লগাই আৰু আমি যেনেকুৱাকে কলগছত চাকি জ্বলাও আৰু সিহঁতে মম জ্বলাই বাকী আৰু নাজানো আৰু সেয়ে তোমালোকৰ খবৰ ভালনে মই ভালে আছো আজি ভাল লাগিছে কিন্তু আহি কি ধুনীয়া লাইটিং লগাইছে মোৰ এইবিলাক চাই বহুত ভাল লাগে মোৰো বহুত ভাল লাগে এনেইতো ঘৰৰ পৰাতো ওলাব নাপাওঁ আজি অলপ ধুনীয়াকে ফুৰি যাম বলা আৰু এটা বেলেগ প্লেচত যাওঁ তাতে বা কেনেকুৱা ডিজাইন কৰিছে ওকে বলা গৈ থাকো বলা বলা দে হ'ব দে ইয়াতেতো নাচি আছে আৰু আমি বেলেগ প্লেচত যাওঁ বল তাতে বা কিমান ধুনীয়া ডেকৰেশ্যন কৰিছে
এই চা সেইটো চাইডে বোমা ফুটাই আছে বল 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 চাব যাও বল অ বল বল ফটোফট বল ওয়াও কি ধুনীয়াকে বোমা ফুটাই আছে অ বলা বলা কাষত যাও ওয়াও কি ধুনীয়াকে বোমা ফুটাই আছে না ইয়াতে বেছি ভাল লাগিছে অ ইয়াতে আৰু ভাল লাগিছে ঐ মানছো তো অলপ ষ্টাইল দি চশমা পিন্ধিলো অ মই পাহৰি গৈছিলো ৰ পিন্ধি লওঁ ৰ এতিয়া আকৌ মোক কেনেকৈ দেখা হৈছে মজা হিৰো ঐ প্ৰজ্ঞান তই পিন্ধিলো তোৰ চশমা নাই নেকি আছে আছে পিন্ধো ৰ ক'ত বা থলো আনিবই পাহৰিলো দে বাদ দিয়াৰ দে একো নাই দে তাতেনো কি হ'ল বল বল সেইটো চাইডে অলপ চাৱা মই বোমা মাৰো ৰ ভাল লাগছি চাই বোমা ক'ত পাবি তই আনছে নেকি মই মনে মনে ৰকেট এডাল আনছো ৰ হাৱা তই আৰু কৰবাৰ আনলি আছে ৰ আছে চাই দিও মই সেইটো চাইডে লগাই দিও যা ভালকে লগো ডন্ট ৱৰি লগাই আছো হাৱা কেলা ৰকেট কৰবাৰ ওলালাকি নাজনো দে ইয়াৰ লক্ষণ ভাল দেখা নাই ৰাহুল ভালদৰে দে মানুহৰ গাত পৰলি মাৰ খাবি কিন্তু এই তহঁতে টেনচন লৈ নাথাকবি মই কৰি আছো না এই মম এডাল জ্বলালো না এই মমডালতে লগি দেও ৰ ৰকেট এনেকে জ্বলৈ চেজা মাল্লিয়া খাবি কিটাৰ তাত এতিয়াহে মজা লাগব লাগছি এতিয়া এই চিধিয়াকে ওপৰৰ ফালে দেও ৰ হাৱা হাতৰ পৰা ওলাই গুচি গেল মল্লু কোনেনে মোৰ মুখৰ ওপৰত বোমা ফুটাইছে মোৰ গোটেই মেকআপ খাৰাপ হৈ গেল ছোৱালীকেইটাৰ মুখৰ ওপৰত ফুটি দিলে মুখখন কেনেকুৱাকে ধৰিছি কোনে মাৰিছেনো এই ল'ৰাটো মাৰিছি চাগে আমি নেতা কি কৈছো আমাৰ ফালে যে বোমা মাৰিছি বাপৰে বাপ চেজাজি কৈছিলো না ইয়াৰ লগত থকা মানুহ বিপদ এতিয়া তাকতো মাৰবই আমাকো মাৰবই ইমানছো বল বল এতে বেছি টাইম থাকবে নৰা বল বল নহলে শেষ আমি বল কে মারছে ন তই আমি তো কি করছি নাই মোর ভুলতে হয়ে গেছে মই মারো বলে মারা নাই ক্ষমা করে দিব নয় মই পলাই থাকো ধরবে নরিম চাগে পলাল বলা ঘৰত গৈ থাকো মানে আৰু কিবা বহুত কিবা কিবি হৈ যাব পাৰে বলা এই ল'ৰাটো তামাম অখাত ইয়াক কোনোবা দিনা লগ পালে মই চেছ কৰি দিম এতিয়া ঘৰত যাই থাকো বলা